আজি আমি আলোচনা কৰিম অক্ষয় কুমাৰৰ বিষয়ে। তেওঁ কয় যে তেওঁ সদায় নিয়মানুৱৰ্তিতা আৰু অনুশাসনৰ মাজত থাকি ভাল পায়। তেওঁ সদায় ৰাতি 10 বজাত শুৱে আৰু ৰাতিপুৱা সদায় 5 বজাত উঠে। তাৰপিছত তেওঁ মাৰ্চেল আৰ্ট কৰে, জিম কৰে, মেডিটেশ্যন কৰে। এইদৰে তেওঁৰ দিনটোৰ আৰম্ভণি হয়। তেওঁৰ কাহিনী আৰম্ভ হয় 1967 চনৰ 7 ছেপ্টেম্বৰৰ পৰা। তেওঁৰ জন্ম হৈছিল পঞ্জাৱৰ অমৃতসৰত। আমাৰ মাজৰ বেছি সংখ্যক লোকেই নাজানে যে তেওঁৰ প্ৰকৃত নাম ৰাজীৱ হৰিওম ভাটিয়া। তেওঁৰ দেউতাক এজন আৰ্মি আছিল। পিছলৈ তেওঁ আৰ্মি এৰি ইউনিচেফৰ একাউণ্টেণ্টত কাম কৰে। অক্ষয়ে 3 বছৰ বয়সত মাক আৰু দেউতাকৰ সৈতে মুম্বাইলৈ যায় আৰু তাতে তেওঁ ডন বক্স স্কুলত পঢ়ে আৰু আগলৈ পঢ়া তেওঁ মুম্বাইৰ গুৰু নানক খালছা কলেজত হয়। অক্ষয় কুমাৰে পঢ়াৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। তেওঁ খেলৰ প্ৰতিহে আগ্ৰহ আছিল। তেওঁ ক্ৰিকেট, বেডমিণ্টন, হকী আদি বিভিন্ন খেল খেলি ভাল পাইছিল। তেওঁৰ ওচৰৰ এজন ল'ৰাই মাৰ্চেল আৰ্ট শিকিছিল। তাৰ দ্বাৰাই প্ৰভাৱিত হৈ তেওঁ মাৰ্চেল আৰ্ট শিকিব লৈছিল আৰু তাৰ পাছত তেওঁ মাৰ্চেল আৰ্টৰ প্ৰতি বিশেষ আকৰ্ষিত হোৱাৰ বাবেই বেংকলৈ গ'ল আৰু তাত 5 বছৰ তেওঁ মাৰ্চেল আৰ্ট শিকিলে। তেওঁ বেংককত মাৰ্চেল আৰ্ট কৰি থকাৰ সময়ত নিজৰ খৰচ চলাবৰ বাবে তেওঁ চেফৰ চাকৰিও কৰিছিল। তাৰপিছত তেওঁ কলিকতালৈ আহিল আৰু কলিকতাত তেওঁ ট্ৰেভেল এজেঞ্চিত কিছুদিন কাম কৰিলে। ইয়াৰ পিছত তেওঁ কলিকতাৰ পৰা মুম্বাই পালে, য'ত তেওঁ দিল্লীৰ পৰা গহনা আনি মুম্বাইত বেচিছিল। মুম্বাইত তেওঁ মাৰ্চেল আৰ্টৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। সেই সময়তে তেওঁৰ এজন ছাত্ৰৰ দেউতাকে ক'লে যে তোমাৰ চেহেৰা পাতি ভাল, ওখ পাখ ল'ৰা, তুমি মডেলিং নকৰা কিয়? তেওঁৰ কথা মতে অক্ষয়ে মডেলিং কৰিব গ'ল আৰু 2-3 ঘণ্টা মডেলিং কৰাৰ পাছত তেওঁক 21,000 টকা দিলে। তেতিয়া তেওঁ আচৰিত হ'ল আৰু ভাবিলে যে মই গোটেই মাহ কাম কৰি 5,000 টকা পাওঁ আৰু ইয়াত মই 2-3 ঘণ্টা কাম কৰি 21,000 টকা পালোঁ। তাৰপিছতে তেওঁ মডেলিঙৰ বাবে কাম কৰিবলৈ ইচ্ছা কৰিলে আৰু সেইদৰে তেওঁ মডেলিং কৰি থাকোঁতে এটা বিশেষ প্ৰজেক্টৰ বাবেই বেংগলোৰ যাবলগীয়া হ'ল। কিন্তু সেইদিনা তেওঁলৈ ৰাতিপুৱা এটা ফোন আহে যে আপোনাৰ বহুত দেৰি হোৱাৰ বাবে আপুনি ফ্লাইট মিছ কৰিলে। অক্ষয়ে তেতিয়া একো বুজিব পৰা নাছিল, কিন্তু পিছত তেওঁ গম পালে যে তেওঁৰ ফ্লাইট ৰাতিপুৱা 7 বজাত আছিল আৰু তেওঁ ভাবিছিল যে ৰাতি 7 বজাত আছে। তেওঁৰ হাতৰ পৰা ডাঙৰ এটা প্ৰজেক্ট হেৰাই যোৱাৰ বাবে নিৰাশা হৈছিল। কিন্তু বন্ধুসকল, কথাতে কয় নহয়, ভগৱানে যি কৰে ভালেই কৰে। সেইদিনা তেওঁ ওচৰত থকা নটৰাজ ষ্টুডিঅ'লৈ যায় আৰু তাতে তেওঁ প্ৰমোদ চক্ৰৱৰ্তীক লগ পায়। অক্ষয় কুমাৰে প্ৰমোদ চক্ৰৱৰ্তীক তেওঁৰ মডেলিঙৰ ফটোসমূহ দেখুৱায় আৰু প্ৰমোদ চক্ৰৱৰ্তীক মডেলিঙৰ ফটোসমূহ ইমানেই পচন্দ হয় যে তেওঁ সেই সময়তে অক্ষয় কুমাৰক দিদাৰৰ বাবে ছিগনেচাৰ কৰি লয়। দিদাৰ অক্ষয় কুমাৰৰ প্ৰথমখন চিনেমা যদিও সেইখন চিনেমা ৰিলিজ নহ'ল। তেওঁৰ ৰিলিজ হোৱা প্ৰথম চিনেমাখন হ'ল সুগন্ধ। ইয়াৰ পিছত মিষ্টাৰ বোন, খিলাড়ী, সৈনিক, দিল কি বাজি, জালিম আদি তেওঁৰ চিনেমাসমূহ এখনৰ পিছত এখনকৈ বক্স অফিচত আহিবলৈ ধৰিলে। ইয়াৰ পিছত তেওঁ কেতিয়াও আৰু পিছলৈ ঘূৰি নাচালে। বৰ্তমান সময়ত তেওঁ 130খনতকৈ বেছি চিনেমা কৰিছে। তেওঁ বলিউডৰ এজন সফল অভিনেতা। এয়া তেওঁ নিজৰ একাগ্ৰতা, পৰিশ্ৰমৰ ফল। পৰিশ্ৰম কৰিলে তাৰ ফল দেৰিকৈ হ'লেও নিশ্চয় পোৱা যায়। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।